বন্ধুসকল আপোনালোকে যদি BA ফাৰ্ষ্ট চেম থাৰ্ড চেম আৰু 5 চেমৰ ৰেজাল্ট নম্বৰ এতিয়ালৈকে পোৱা নাই বা ৰেজাল্ট নম্বৰ কেতিয়া দিব এইখন জানিব বিচাৰিছে তেনেহ'লে এইখন ভিডিঅ' চাই থাকক আৰু কোনকেইটা চেমিষ্টাৰ ৰেজাল্ট দিছে আৰু ৰেজাল্ট নম্বৰ কেনেকৈ ডাউনলোড কৰিব পাৰি মই গোটেইখিনি তথ্য এইখন ভিডিঅ'ত দেখুৱাই দিম। তেনেহ'লে আহক আমি এইটো ভিডিঅ' আৰম্ভ কৰোঁ। BA ফাৰ্ষ্ট চেমিষ্টাৰ জেনেৰেল বা মেজৰ এই দুটাৰ ৰেজাল্ট এতিয়ালৈকে ডেট ঘোষণা কৰা নাই, কেতিয়া দিব। ইয়াতে আপোনালোকে চাই আছে কামিং চুন লিখা আহিছে, যেতিয়া ৰেজাল্ট ডিক্লেয়াৰ কৰিব মই জনাই দিম আপোনালোকক। কিন্তু BA থাৰ্ড চেমিষ্টাৰ মেজৰ আৰু জেনেৰেল এই দুটা ৰেজাল্ট ইতিমধ্যে ডিক্লেয়াৰ কৰিছে। আপোনালোকে কেনেকৈ ডাউনলোড কৰিব লাগে মোৰ ভিডিঅ'টো একেলগে চাই থাকিব, মই দেখুৱাই দিম। BA 5 চেমিষ্টাৰ মেজৰ জেনেৰেল এই দুটাৰ ৰেজাল্টৰ ডেট ইতিমধ্যে ঘোষণা কৰিছে। এইটো হ'ল 4 তাৰিখত দি দিব ৰেজাল্ট নম্বৰ। গতিকে ভিডিঅ'খন চাই থাকক, মই শেষত দেখুৱাই দিম কেনেকৈ ৰেজাল্ট নম্বৰ ডাউনলোড কৰিব লাগে আৰু বাকীকেইটা যেনেকৈ BSc BCom ৰেজাল্ট কেতিয়া দিব মই স্ক্ৰীনত দেখুৱাই দি আছোঁ, আপোনালোকে চাই থাকক। ভিডিঅ' তলত এখন লিংক দিছোঁ, তাতে ক্লিক কৰি আপোনালোকে এনেকুৱা ধৰণৰ পেজত আহিব। আপোনালোকে চাই আছে ৰেজাল্ট টাইপ, এতে ক্লিক কৰি আপোনালোকে ৰেজাল্ট টাইপটো চিলেক্ট কৰিব। ওকে, তাৰপিছত চাই আছে একাডেমিক ছেশ্যন, এইটো আপোনালোকে কোনটো ইয়াৰৰ ৰেজাল্ট চাব বিচাৰিছে ইয়াতে চিলেক্ট কৰি ল'ব। মই 1920 বুলি চিলেক্ট কৰি ল'লোঁ। ওকে, তাৰপিছত চাই আছে আপোনালোকে চিলেক্ট ডিগ্ৰী টাইপ, ইয়াতে পৰা আপোনালোকে ছেমিষ্টাৰ নে এনুৱেলৰ ৰেজাল্ট চাব, এইটো চিলেক্ট কৰি ল'ব। যদি আপোনালোকে ছেমিষ্টাৰ তেনেহ'লে ছেমিষ্টাৰ চিলেক্ট কৰি ল'ব। ওকে, তাৰপিছত চাই আছে চিলেক্ট কোৰ্ছ, আপোনালোকে কোৰ্ছটো চিলেক্ট কৰি ল'ব। যদি আপোনালোকে BA BCom BSc ৰেজাল্ট চাব বিচাৰিছে তেনেহ'লে আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেট চিলেক্ট কৰি ল'ব। ওকে, তাৰপিছত চাব চিলেক্ট ফেকাল্টি ইয়াতে আছে, এইটোৰ পৰা আপোনালোকে ষ্ট্ৰীমটো চিলেক্ট কৰি ল'ব, আৰ্টছ নে কমাৰ্চ নে ছায়েন্স। ওকে, মই ইয়াৰ পৰা আৰ্টছ চিলেক্ট কৰি ল'লোঁ। ওকে, তেনেহ'লে চাব তলত আহি গ'ল অট'মেটিক আপোনাৰ যিকেইটা ছেমিষ্টাৰ ৰেজাল্ট দিছে তলত আহি যাব। আপোনালোকে তাতে ক্লিক কৰিব। এবাৰ ক্লিক কৰাৰ পিছত আপোনালোকে চাব এনেকুৱা ধৰণৰ পেজ আহিব, আপোনালোকৰ ৰোল নম্বৰটো ওপৰত দিব আৰু তলত এইটো প্লাছ কৰি দিব। 2 + 5 কিমান হয় এইটো ইয়াতে কৰি প্লাছ কৰি দিব আৰু আপোনালোকৰ ৰোল নম্বৰটো ইয়াতে এণ্টাৰ কৰিব কৰি আপোনালোকে গেট ৰেজাল্টটো ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰিব। ওকে, ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ মাৰ্কশ্বিটখন আপোনালোকৰ সন্মুখত আহি যাব আৰু মাৰ্কশ্বিটখন আপোনালোকে মোবাইলৰ পৰা ডাউনলোড কৰিব পাৰিব। ওকে, গতিকে আজি ভিডিঅ' দেখিনে যদি ভিডিঅ'খন ভাল লাগে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'খন লাইক কৰি দিব। থেংক ইউ।